নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মৌহনী আছামিজ ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এতিয়া গৰমৰ দিন নহয়নে? গৰমৰ দিনত অকণমান ঠাণ্ডা জাতীয় বস্তু খাবলৈ পালে গাটো ভাল লাগে। সেইকাৰণে মই আজি আম আছিলে মোৰ, সেইটো কাৰণে মই আজি বনাবলৈ লৈছোঁ ক্ৰিমি মেংগো শ্বেক। আপোনালোকক তাকে মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে বনাই খাবচোন। গৰমত বহুত ভাল লাগে খাই, গাটো শীতল লাগে অলপমান। এয়া মেংগো শ্বেক বনাবলৈ হ'লে আমাক লাগিব, এয়া মই দুটা আম লৈছোঁ। এই আমটো কাটি ধুনীয়াকৈ এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। তাৰপিছত এয়া আধা কাপতকৈ অকণমান কম ক্ৰীম লৈছোঁ। তাৰপিছতে আধা কাপকৈ কম চেনি। তাৰপিছতে এয়া এগিলাচ এয়া গাখীৰ। তাৰপিছতে এয়া মোৰ অলমণ্ডছ লৈছোঁ, আৰু পিস্তা থাকিলে আপোনালোকে দিব পাৰে। মোৰ ওচৰত পিস্তা নাই, সেইকাৰণে মই অলমণ্ডছকে দিছোঁ। তাৰপিছতে এতিয়া কি কৰিম, আমি এই মেংগো মানে আমখিনি আমি এই মিক্সি জাৰটোত দি দিম, লগতে ক্ৰীমখিনিও দি দিম। লগতে আমি এই ক্ৰীমখিনিও দি দিম। তেনেই সহজ বনাবলৈ, খাবলৈ কিন্তু বহুত ধুনীয়া, ভাল খাবলৈ। ল'ৰা ছোৱালীয়ে বহুত ভাল পাব। তাৰপিছতে এইখিনি চেনিখিনিও আমি লগতে দি দিম। আৰু গাখীৰ দি দিম ইয়াতে লগতে। গাখীৰটো এতিয়া কমকৈ দিম অকণমান। এতিয়া আমি এইখিনি ধুনীয়াকৈ পিচি পেলাম। এতিয়া আমি কি কৰিম, ঠাণ্ডাত অকণ ঠাণ্ডা কৰি ল'লে ভাল লাগে খাবলৈ, সেইটো কাৰণে বৰফ দুটুকুৰা দি দিম। তাৰপিছতে এতিয়া শ্বেকখিনি ইয়াত বাকি দিম। খাবলৈও ভাল হয়, দেখিবলৈও ভাল হয়। তাৰপিছতে ইয়াত আমি এইখিনি বাদামখিনি দি দিম। ভাল লাগিছেনে দেখিবলৈ? দেখিবলৈ যেনেকুৱা ধুনীয়া লাগিছে, খাবলৈ তেনেকুৱা ধুনীয়াই হ'ব। আপোনালোকে পাৰিলে ট্ৰাই কৰি চাবচোন। ভাল লাগিছে ন? এই মেংগো শ্বেকটো, ক্ৰিমি মেংগো শ্বেকটো আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেয়াকে কৈ আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।